আপুনি মোৰ পৰা যিমানে চেষ্টা নকৰক কিয় কংগ্ৰেছৰ ওপৰত ৰিপ্লাই নাপায় নাজানো বাবা আপুনিও বহুত আপুনি মুখ্যমন্ত্ৰীৰ আসনখন আৰু প্ৰশ্ন দুইটাৰ মাজত আমাৰ জাৰ্নেলিষ্টবিলাকৰ ইণ্ডাকশ্যন ট্ৰেইনিং নহয় প্ৰশ্ন এইটো প্ৰশ্ন অস্বীক কৰিব লাগে মই যদি জাৰ্নেলিষ্ট ল'লোহেঁতেন এইটো প্ৰশ্ন মই অস্বীক কৰিলোহেঁতেন ইণ্ডাকশ্যন ট্ৰেইনিং হয়নে নহয় জাৰ্নেলিজিমৰ কাৰণে কিবা ডিপ্ল'মা লাগেনে নাই আমিতো ইয়াত কিবা এটা কৰিও হ'ব লাগে আমি যেতিয়া ডক্টৰ হওঁ পঢ়িব লাগে MLA হ'লে ইলেকশ্যন উঠি হ'ব লাগে জাৰ্নেলিষ্ট হ'বৰ কাৰণে কিবা আছেনে নাই কিবা কি মাছ কমিউনিকেশ্যন লাগে আছে বাবাৰ আছে নাই এইটো 100% মই ক'ব পাৰোঁ যদি মাছ কমিউনিকেশ্যন থাকে তেতিয়াহ'লে থানাৰ অচি সোধা প্ৰশ্ন CMক সুধিলেহেঁতেন নেকি CM এজনক পালে কিমান কথা সুধি ল'ব লাগে দেশৰ দহৰ হয় নহয় CM এজনক যেতিয়া 5 মিনিট লগ পোৱা যায় দেশৰ দহৰ মানুহে কিমান জানিব লাগে ফটক কৰি সুধি ল'ব লাগে এইকেইটা কথা ৰাইজে উপকৃত হ'ব থানাৰ অচিৰ প্ৰশ্ন সুধি কি লাভ হ'ব লিখিলে পত্ৰ পাছ কৰি দিয়া হ'ব গতিকে এইবিলাক ইলেকশ্যনৰ আগত য'ত যি কাগজ আহি থাকিব এইবিলাক পঢ়িব লাগিব যোন ডিপাৰ্টমেণ্টত পঠাব লাগিব পঠাই দিব লাগিব এইবিলাকত মই ইমান নজৰ নিদিওঁ এটা ইণ্ডাকশ্যন ট্ৰেইনিংটো কিন্তু ইম্পৰ্টেণ্ট